ফাৰ্ষ্ট দিনাখন ইনজেকশ্যন ভাঙিবগৈ মোৰ হাতৰ অৱস্থা নাইকা হয়। আজি দুটা ৰিং কিনিলোঁ। গুড মৰ্ণিং, ৱেলকাম বেক টু মানাদা মিনি ব্লগ। আৰু ৰাতিপুৱা হৈ গ'ল, মই উঠিলোঁ আৰু উঠি কিনে ব্ৰাছ কৰিলোঁ, গা পা ধুই ৰেডি হৈ ওলালোঁ মেডিকেল যাবৰ কাৰণে। 8:40 হৈ গ'ল আৰু মই গৈ পালোঁ মেডিকেলৰ ভিতৰত এণ্ট্ৰি কৰিলোঁ, গেটত ছিগনেচাৰ কৰিলোঁ। তাৰপিছত গৈ পালোঁ ফ'ৰ্থ ফ্ল'ৰ যোৱাৰ পিছত বাথৰুম গৈ ড্ৰেছ চেঞ্জ কৰি পেচেণ্টৰ ওচৰত গ'লোঁ মেডিচিন দিবৰ কাৰণে। ফাৰ্ষ্ট দিনাখন ইনজেকশ্যন ভাঙিবগৈ মোৰ হাতৰ অৱস্থা এনেকুৱা হয়। ফাইনেলি আজি মই পাৰিছোঁ। ইমান দিনে চিনিয়ৰ বা কেইজনী অবজাৰ্ভ কৰিব দিছিল, ফাইনেলি মই 1 মাহ পিছত কৰিব পাৰিছোঁ। ভাল লাগি আছে। তো ফাইনেলি আজিৰ কাৰণে মোৰ ডিউটি শেষ হ'ল আৰু মই বিন্দাছকৈ ওলাই আহি পালোঁ ছায়েন্স মিউজিয়ামৰ কাষত। ছায়েন্স মিউজিয়ামৰ কাষত আহি ই ৰিক্সাত উঠিলোঁ। এতিয়া যাব লাগিব বেলতলাত। মানুহৰ কাৰণে ৱেইট কৰি আছোঁ। মানুহ আহিলে মোক লৈ যাব বেলতলা আহি পালোঁ। ই ৰিক্সাৰ পৰা নামি এটা কচমেটিক দোকানত সোমালোঁ দুটা ৰিং ল'ম বুলি। দুটা ৰিং ল'লোঁ মাত্ৰ 40 টকাত। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। ৰিং লোৱাৰ পিছত আকৌ এটা ই ৰিক্সা ল'লোঁ বেলতলাৰ পৰা ঘোঁৰামাৰালৈকে। ঘোঁৰামাৰাত নামি খোজকাঢ়ি আহি ঘৰ আহি পালোঁ। তো আজিৰ কাৰণে বাই বাই দেই।